নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 11ৰে আন সংখ্যাক পূৰণ কৰাৰ সহজ উপায়ৰ বিষয়ে শিকিম। এটা 11ৰে আন সংখ্যাক আগতে আমি কেনেকৈ পূৰণ কৰিছিলোঁ যেনেকৈ ধৰিলা মই এটা সংখ্যা লৈছো 16 16ক 11ৰে পূৰণ কৰিবলৈ প্ৰথমতে আমি 1ৰে 16ক পূৰণ কৰিছো আকৌ 1ৰে 16ক পূৰণ কৰিছো তাৰ পিছত যোগ কৰিছো হয়নে আগতে আমি এনেকৈ কৰিছিলো। এতিয়া আমি নতুন পদ্ধতি শিকোৱা নতুন পদ্ধতিত মই তোমালোকক আজি শিকাম কেনেকৈ 10 বা 15 সেকেন্ডৰ ভিতৰত তোমালোকে 11ৰে আন সংখ্যাক পূৰণ কৰিলে কেনেকৈ পূৰণ ফলটো পাবা তাক মই শিকাম দেই। এতিয়া চোৱা ইয়াত 16ত মই 16টোৱে লৈছো প্ৰথমতে 16ত প্ৰথম আমি এককৰ সংখ্যা চাও এককৰ সংখ্যা আছে 6 টোক আমি ইয়াত এজ ইট ইজ পাতিছো তাৰ পিছত 6 আৰু 1 যোগ কৰিব লাগিব 1 টো দশকৰ ঘৰৰ সংখ্যা দশকৰ ঘৰৰ সংখ্যা আৰু এককৰ ঘৰৰ সংখ্যা যোগ কৰিছো 6 1 7 7 পাতিছো তাৰ পিছত যেটো দশকৰ ঘৰৰ সংখ্যা আছে সেই দশকৰ ঘৰৰ সংখ্যাটোকে এজ ইট ইজ পাতিছো দেখিছানে 176 আমি ইয়াত পাই গলো তাৰ পিছত আমি সোৱা যেটো আকৌ মই দ্বিতীয় সংখ্যাটো লৈছো 28 হয়নে 28 এটা 28ক আমি কেনেকৈ কৰিম সোৱা আমি ইয়াত 8 আছে এককৰ ঘৰত 8 পাতিছো এটা 8ৰ লগত 2 যোগ কৰিছো 8 2 10 হয়নে 10ৰ শূন্য পাতিছো 1 থাকিলে তাৰ পিছত ইয়াত 2 আছে 2 লগত বাকি ৰোৱা 1 টো যোগ কৰিছো কিমান হ'ব 2 1 3 ইয়াত আমি 3 পাতিছো অৰ্থাৎ 28 পূৰণ 11 কিমান হ'ব 308 308 হয়নে তাৰ পিছত চোৱা আমি ইয়াতে 52 লৈছো 52 এটা প্ৰথম আমি 2 আছে এককৰ ঘৰত আমি 2 ইয়াত পাতিছো তাৰ পিছত 2 যোগ 5 5 2 কিমান হ'ব 7 7 ইয়াত পাতিছো ইয়াত একো বাকি ৰোৱা নাই গতিকে 5 টো এজ ইট ইজ আমি ইয়াত পাতি দিছো ইয়াত আমি কিয় 2 লগত 1 যোগ কৰিছো 8 2 10 হয় 10ৰ শূন্যটোহে আমি ইয়াত পাতিব পাৰিম 1 টো পাতিব নোৱাৰো গতিকে 1 টো আমি 2 লগত যোগ কৰিছো তেতিয়া 3 হৈছে সেইকাৰণে ইয়াত হৈছে 308 আৰু 52 অৰ্থাৎ 52ৰ যেটো 11ৰ লগত পূৰণ কৰিলে 52ৰ আমি যেটো পূৰণ ফল পাম হেতু পাম 572 হয়নে 572 তোমালোকে বুজিলানে আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যদি বুজা নাই তেতিয়া হলে মোক কমেন্ট কৰি জনাবা মই আকৌ ভালকে বুজাবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি তিনিটা সংখ্যাৰ 11ৰে তিনিটা সংখ্যা পূৰণ কৰিলে পূৰণ ফল কেনেকৈ ওলাব আৰু কি ওলাব সেই বিষয়ে চাম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আজিলে ইমান